Khorsing Terang ক্ৰীড়া আৰু পৰ্বতাৰোহণ শ্ৰী খৰসিং টেৰাং বিশিষ্ট পৰ্বতাৰোহী ক্ৰীড়াবিদ বহু দুঃসাহসিক পৰ্বতাৰোহণ আৰু ক্ৰীড়াৰ অভিযানৰ কৃতিত্বৰ দাবিদাৰ শিখৰ চোৱাৰ হেঁপাহে তেওঁক দুঃসাহসী কৰি তুলিছিল লক্ষ্য আছিল মাউণ্ট এভাৰেষ্ট কাৰ্বি আংলঙৰ নীলা পাহাৰৰ পৰা হিমালয়ৰ শিখৰলৈ যাত্ৰা তেওঁৰ হিমালয় পৰ্বত বগাই অহা খৰসিং টেৰাং কাৰ্বি আংলঙৰ প্ৰথমজন সন্তান দাৰ্জিলিঙৰ মাউণ্টেইনাৰিং ইনষ্টিটিউটত প্ৰশিক্ষণ গ্ৰহণ জম্মু কাশ্মীৰৰ কোলাহ-ই উত্তৰ ছিকিমৰ লামা ৱাংটেন নেপালৰ ইমাজা টছে আদি পৰ্বতৰ শিখৰত আৰোহণ কৰাটো আছিল খৰসিং টেৰাঙৰ বীৰৰ কৃতিত্ব পৰ্বতাৰোহণৰ লগতে প্ৰকৃতি সজাগতাৰ ক্ষেত্ৰতো খৰসিং টেৰাঙৰ আছে বহু অৱদান প্ৰকৃতি সজাগতাৰ বাবে নিষ্ঠাৰে মনোনিৱেশ কৰি আহিছে কাৰ্বি আংলং মাউণ্টেইনাৰিং এছ'চিয়েশ্যনৰ সভাপতি খৰসিং টেৰাঙে যুৱ সমাজৰ মাজত তেওঁ ৰূপায়ণ কৰিছে বহু ফলপ্ৰসূ কাৰ্যসূচী প্ৰকৃতি প্ৰেমীৰ মাজত তেওঁ সূচনা কৰিছে গভীৰ প্ৰত্যাশা আৰু প্ৰত্যয়ৰ ক্ৰীড়া আৰু পৰ্বতাৰোহণ ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে অসম গৌৰৱ সন্মানেৰে অসম চৰকাৰে সন্মানিত কৰিছে বিশিষ্ট পৰ্বতাৰোহী খৰসিং টেৰাঙক এতিয়া অসমৰ মহামান্য ৰাজ্যপাল প্ৰফেচাৰ জগদীশ মুখীৰ শুভ হাতৰ পৰা এই সন্মান গ্ৰহণ কৰিবলৈ আপোনাক বিনম্ৰ অনুৰোধ জনালো শ্ৰীমতী